তো নমস্কাৰ এটা দি দিয়া। নমস্কাৰ গাইস এই গাইজ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ আজি আমি বৰশী বাম। মই আছোঁ আমাৰ বস্তিতে ঘৰৰ পিছফালে। তো তাৰপিছত আমি প্ৰথমতে হেৰি কৰিম মানে কি টোপ পাৰি লওঁ। তো তাৰপিছত আপোনালোক আৰু টোপ পৰা গোটাখিনি আপোনালোকক দেখাই আছোঁ। তো কেনেকৈ টোপ পাৰিম আৰু কি কি যোগাৰ আছে প্ৰথমতে দেখাই লওঁ। তো আমাৰ লগত আছে এটা ছাতি, এইটো চাব পাৰে। আচ্ছা हमको सिखा रिया है। আৰু মোৰ লগত আছে কেমেৰা পাৰ্চন অমিত চন্দ্ৰ হাজৰিকা। তো তেখেতক দেখাই দিছোঁ এবাৰ। তো নমস্কাৰ এটা দি দিয়া। নমস্কাৰ তো আমি দুই মিলি বৰশী বাম আৰু লগতে এইফালে টোপ আছে আপোনালোকক দেখাইছোঁ। এই টোপখিনিও পাৰিম। তো টোপখিনি প্ৰথমতে পাৰিম, তো তাৰপিছত বৰশী বাম। আপোনালোকক গোটেইখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো গাইজ আমি ইফালে আমৰেলি বাঁহ বাৰীটো চাব পাৰে আপোনালোকে। তাৰপিছত আপোনালোক লগ পাই আছোঁ পাৰা হৈ গ'ল। তাৰপিছত যোগাৰখিনি আমি ইয়াতে ৰেডি কৰি লৈছোঁ, চাব পাৰে এইফালে গাইজ। এইফালে ছটাটো মেলি লৈছোঁ, মানে কি নতুন পদ্ধতিৰে আমি পাৰি আছোঁ। তো তাৰপিছত সেইফালে পৰি গৈছে ঠানিডাল, তো আনি আছোঁ আমি। তো গাইজ বেয়া আমাৰ দিছে ভালো গাইজ। তো গাইজ আমাৰ টোপ চুপ পাৰা হৈ গ'ল, মানে কি টোপখিনি সেই হেৰি কৰি ল'লোঁ ইয়াতে। তো তাৰপিছত এতিয়া মানে কি গোটেইখিনি একলগ কৰিম, তাৰপিছত আঠা চাঠা দিম। তো আপোনালোক গোটেইখিনি দেখাই আছোঁ, চাই থাকক। তো গাইজ এইবাৰ আমি বেলেগ মানে কি পদ্ধতি এটা এপ্লাই কৰিম। তো কচুপাত আনি ল'লোঁ, তাৰপিছত আৰু যিহেতু তাতে বেছিকৈ আমৰেলি হ'ল কামুৰি আছে, তো সেইটো কাৰণত আমি বেলেগ চাইডে লৈ আহিলোঁ। তো আকৌ এইখিনি ইয়াতে মানে কি হেৰি কৰি লওঁ, তাৰপিছত দেখা হ'ব। ইয়াতে থৈ লওঁ প্ৰথমতে। গোটাখিনি হৈ গ'ল, কামুৰি আছে এতিয়াও। তো গাইজ গোটাখিনি গ'ল, ইয়াতে লৈ লৈছোঁ আমি। তাৰপিছত আঠা লগাম এতিয়া, তাৰপিছত আৰু বুই থাকিম বৰশী। তো আপোনালোকেও চাই থাকক। এইফালে চাওক গাইজ, আঠা চাঠা দিয়া হৈ গ'ল, আৰু মানে কি গছৰে আঠা দিছোঁ। তাৰপিছত নাৰিকলৰ লাৰুৰ দৰে হৈ গৈছে, চাওকচোন বাৰু।